ল'ৰা ছোৱালীয়ে নাচিছিল, গান গাইছিল, নৃত্য প্ৰতিভাবিলাক বিকাশ হৈছিল। এই বঙাইগাঁও অঞ্চলটো আৰু আগবাঢ়ি যাওক, ইয়াৰ ল'ৰা ছোৱালী পঢ়ি শুনি আগবাঢ়ি যাওক, তাৰে আশা কৰিছোঁ হয়নে নহয় বাৰু? আৰু যতীন দা হাত গোটেই কৰ্মকৰ্তাৰ নামটো নাজানো বাৰু, তথাপি আহিছোঁ আজি। আমি এতিয়া কি কৰিব পাৰোঁ নাজানো। যদি খুৰীহঁতৰ হাঁহি উঠে মই নামি চাই কুকুৰিয়াই হ'লেও দিম দে। এই ফটো মাছা দিয়ে চিন্তাৰ তলত আছে, আমি ওপৰত আছোঁ, কিবা ধোৱা কৰি পেলে তলত থকা মানে ফটো মাৰি আমি ওপৰত থাকিলে কিবা ধোৱাও পাহৰি। এই কিবা নকোৱা মাৰি ধোৱা ফটো অৱস্থা এটা দিছা। মোৰো মাতটো ভাঙি আছে, অনুষ্ঠান কৰি পেলাই বেয়া নাপাবি। বেয়া পাইছে নেকি বাৰু আপোনালোকে? এই এতিয়া কটা নহয় মূৰা থকা দিছে দেখোন। অঁ কি দাদা? অঁ এই গান গাম নাচি ফূৰ্তি কৰিম দেই, বেছি দীঘলীয়াও নকৰোঁ বাৰু, যথেষ্টখিনি শিকিও আছে। এই কচোন কি কবি? নমস্কাৰ, সকলোকে পলমকৈ হ'লেও ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকে ইমান সুন্দৰকৈ এই অনুষ্ঠানটি উপভোগ কৰি আছে, তাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ। খুৰীহাত দাদাহাত, মোৰ বেলেগ একো হোৱা নাই। মই যিযোৰ মেখেলা চাদৰ পিন্ধিব ওলাইছিলোঁ এই মান্নাই মাৰিয়ে পিন্ধি আহিছিলোঁ। হয় নেকি? তই কি কথা ক'ব আহিছ? এইযোৰ মোৰ মেখেলা চাদৰ। হেৰি আপোনাক এটা কথা কওঁ, ইয়াতে ইমান ধুনীয়া ধুনীয়া ৰাইজবিলাকে ভুজিয়াত চাবাহে ৰখি আছে, আপুনি তাইক কিয় লৈ আহিব লাগে? মোক চবটা লৈ আহিব লাগে নেকি? যতীন দা দাদাহঁতে কোৱা কাৰণে দুটা তিৰি লৈ আহিছোঁ। এই ইয়াতে মোকো মাতছি, গম পাইছা নাই তই? হ'লেও ইয়াতে ধুনীয়া ধুনীয়াকে বহীবিলাকে ৰাইজবিলাকে মুখে চাবা ৰখি আছে, গম পাইছা তই? হয় নেকি? কাক চাবা আছে? শুনচোন বাৰু তই একবাৰ। বাৰু আপোনালোকে ভুজিয়াক বেছি ভাল পায় নে ভুজিয়াক বেছি ভাল পায়? ভুজিয়া বুলিয়ে ভাল পাই কিনে গাই কোনো ভাল নাপায় মানে। কৰি ইয়াত মা যদি দুটা চেনেল মাৰি দিয়ে মোৰ দুটা তিৰিহা কৰক, মোক যদি বেয়া পা। এই মান্নাই মাৰি এইয়া দেখছা ইফালেও কৈছি ভুজিয়াক ভাল পায় বুলি। হেৰি মই নাখোলা নাই, বিৰাট খং উঠে। এই য'তে নাপাতে এতিয়া আহিব কিবা চাইছোন বাৰু কি কাজিয়া কৰে, ইমান ধুনীয়াকৈ অনুষ্ঠানৰ ৰাইজে অনুষ্ঠানটো উপভোগ কৰি আছে, কাজিয়া কৰি মৰে ইহঁতে। আমাকো চিৰিয়েলবিলাক চাই পেলাই ঘৰতে কাজিয়া নকৰি নাই ঘূৰি হা, এইবিলাক মনোৰঞ্জন দিবা লাগি কৰি আছোঁ। মানুহ আজি আছে কালি নাই, সদায় থকা দিনকেইটা ফূৰ্তি কৰি থাকিব লাগে। বিহুটো ইমান ধুনীয়াকৈ পাইছা, আকৌ চৰকাৰে বা কৰোণাৰ কাৰণে বিহুটো বন্ধ কৰিও দিব পাৰে। সেইকাৰণে আকৌ কেতিয়াবা হিচাপ নাই, যেতিয়া যি বস্তু উপভোগ কৰিব লাগে তেতিয়াই কৰিব লাগে। বস্তু ৰাতি এটা দাম, কালি এটা দাম। এতিয়া এই কিয় কান্দিছোঁ বাৰু, কিয় কান্দা বুলি কয়? আপোনাক সেইকাৰণে কৈছোঁ, এই গুণ্ডিয়াৰ লগত থাকিব নালাগে, মোৰ লগত ঘৰত যাওঁ। ৰাম এই কিহে এই নহয় মোৰ লগত ঘৰত যাওঁ। ৰাম এই দুটা তিনি পুহিলি এই জ্বালা হয় ফুৰি হাত জ্বালা হয়। আপোনালোকে আমাৰ ভাষাকেইটা বুজি পাই নাপায় বাৰু। কোনোবাই যদি ইয়াতে দুটা তিনি বিয়া খৰাম বুলি ভাবি আছে নকৰিবি দেই, এই জ্বালা হ'ব। ইটো ইফালে টানে, ইটো সিফালে টানে। সেইকাৰণে আপোনাক এটা কথা কওঁ, বুঢ়া মানুহে খাই ভাল পায় বিৰি, আপুনিনো কিয় লৈ ফুৰাব লাগে এইডাল কঠৰ শান্তিৰি? কঠৰ শান্তিৰিয়ে দে এই কিবা মতা হৈ আছে মাইকী ঘূৰি দিয়ে দাদা। হেৰি চাহত ভিজাই খাই ভাল লাগে মুড়ি, তাই মান্নাবাৰী নাচাকিয়া ধীৰে ধীৰে হৈ গৈছে মস্ত এটা বুঢ়ী। ভীমকলৰ গুটি এনেকুৱা এটা চব দিম চৰত থিয়াই লবি মুঠি। চাহ চেঙা চেকেৰি তই বেটি হৈ গৈছা মস্ত এটা চেকেৰি। ভাত খোৱা চৰু তই এটা মস্ত হালোৱা গৰু। চাচো ঘূৰি হাত দাদাহাত এই তিনি চিয়া মানুহ এটা কেনেকৈ হালোৱা গৰু হ'ব? এইবিলাক গালি বাৰু লাভ নাই। মানুহে কেতিয়াবা কথা কলি ভাগাও লাগে, মাইকৰ এতিয়া নাথাকিব। এইবিলাক তাহাঁতিক বিজুতি ইমান কষ্ট কৰি দাদাহঁতে এই অনুষ্ঠানটো পাতিছে, দাদাহঁতে এই দিন ৰাতি একাকাৰ কৰি এনেকৈ চলি থাকে। কিন্তু এতিয়া মাইকৰ ফোনটো এইটো ডিষ্টাৰ্ব কৰিলে একো কথা নাই বাৰু। যোন কয় বেটাৰী মাইক্ৰফোন সলাই থাকিব লাগে। হৈছেনে দাদা? এটা ভয় খাব নালাগে, ই ভয় বেছি সোমাই মাৰাই নিবি, তোক নামাৰাই দিয়ে একো কথা নাই। এটা যান্ত্ৰিক বুজি দিয়ে, কেতিয়াবা লাইনে যায়, কেতিয়াবা হেৰিয়ে হ'ব। বাৰু আপুনি যে আইভাৰতে ইমান কথা কৈ আছে, আপোনাৰ নামটোনো কি? মোৰ নাম হ'ল হৰিশ। আপোনাৰ তিৰিটোৰ নাম? মোৰ তিৰিটোৰ নাম পাৰ্ভিশ। ল'ৰা ছোৱালী? দুইপিছ। চেপত কি এইটো? চেপত এইটো চেমিছ। কাৰ কাৰণে? লেডিছ।
ভৰিখন যে এনেকৈ বেকাকৈ আছে আপোনাৰ কিবা বেমাৰ হৈছে নেকি এইটো পেৰালাইচিছ আগতে কিবা বেমাৰ আছিল নেকি হেপাটাইটিছ এতিয়া কিবা বেমাৰ জণ্ডিছ আপুনি যে ইমান সুখে কিনে গৈছিল আপুনি খাই কিহে মই হলদিছ দে হ'ব দে পিছে আৰু নকওঁ কথাখিনি পিছত ফিনিছ ইমান সাংঘাতিক কি পদ উলিয়াই কথাবিলাক কৈ থাকাইছোচোন বাৰু আমাৰ খিতেকাই শিবিৰ আছে চাওঁ আপোনালোকে খিতেকাই গানটো মনত আছেনে নাই বাৰু খুৰীহঁত দাদাহঁতৰ গাবিনে একেলগে ইফালে দাদাহঁতৰ কপালতে খুৰীহঁত আছে দাদাহঁত আছে গাবিনে নাই তোমালোকে পকেট গৰম তিৰিৰ মৰম পকেট খালি তিৰিৰ গালি খিতেকাই তিৰি খিতেকাই তিৰি লাগিছে পুৰা ঘূৰি পেছনত যায় চুলি খৰি ইহে পাছি কিহে থচি পাতৰ কচু গাত ধুইছি খিতেকাই তত ভৰাই গাইছি এই খিতেকাই কেনে মজা জ্বালা পাই গৈছো দুটা তিৰি টুকুৰাই ফালে তিৰিত জ্বালা বাকী নাই সেই আপুনি যদি দুটা তিৰি পিঠা নৰে তেতিয়াহ'লে কওক মই আজি বৰ ধুনীয়াকৈ চিভিল ড্ৰেছত লৈছোঁ আপোনালোকে বহুত ধুনীয়া ধুনীয়া লিপিৰা আছে মই এতে থাকি যাওঁ কম নহয় আকৌ ঐ মেকুৰীক যিমান ভাজা মাছ দিলোঁ মাছ দেখা পালে দেখোন মাৰটোহে হয়নে আজিকালি আকৌ তিৰি ঝিয়াবিলাক পলাই নাযায় তিৰিবিলাকহে যায় হয়নে নহয় বাৰু এতিয়া খুৰীহঁতৰ হাতে হাতে বস্তা মস্ত ফুল দাদাহঁতে মাৰি আছে বন্ধৰ পুতল লোন আকৌ সেই যতীনদাও কম নহয় আমাৰ দুনীয়াৰ লগত পুৰা মিলি হয় যতীনদা ইফালে আছে আহিলে ভাল লাগে হয় দুটা চাপৰ চিটি মাৰি নহয় আকৌ মানুহবিলাক ভালেই আকৌ যতীনদাও ভাল মানুহ যতীনদা আপোনাৰ কাৰণে আমি এইখিনি কথা ক'বা সুবিধা পাইছোঁ যতীনদা আছে ইয়াতে আহিলে ভাল লাগে হে যতীনদা যতীনদা কম নহয় বেয়া নাপাবি ধেমালি কৰিছোঁ আপোনালোকৰ মাজত আহিছোঁ ধেমালি কৰিম বুলিয়ে আমি গান গাম ধুনীয়াকৈ এটা গানটো লুকাই দিব সকলো ৰাইজে নাচবা লাগিব দেই খুৰীহঁত দাদাহঁত আৰু যদি আপোনালোকৰ ল'ৰা ছোৱালী ভাল মানুহ ক'ব বিচাৰা তেতিয়া খুৰীহঁত দাদাহঁত হাতত ল'ৰা ছোৱালী মোবাইল নহয় দেই এই কথাখিনি পাভ বিয়া পাভ জিলাহাই এইফালে যদি বয়স হৈ আছে গাড়ী নাপাবি দেই এইবিলাক মনোৰঞ্জনহে দিছোঁ অঁ বেয়া পাইছা দাড়িবিলাক গোটেই এটা ভৰ্গ বহৰ ৰাখি আহি আছে নাই এটা নাকাৰণকৈ কিবা মুখৰ চাচিলে একে দেখোন গোটেই কি নাৰী লৈছি নাচাইছে এইবিলাক কামত হে আকৌ ইমান ধুনীয়া দাদাহঁতে ইমান কষ্ট কৰি মাতিছে আমাক সেইকাৰণে আহিলোঁ ঘৰত এইটো বহি আছে বুলিয়ে ভাল লাগিছে বোলো খাওঁতে ভাল লাগে ভালেই ধুনীয়া ভাল ধুনীয়া ভাল কিন্তু আপুনিচোন লৈ ল'লে আপুনি বিয়া পাতিব এতিয়া ভাল লাগিলে কি হ'ব আৰু ধেমালি কৰিছোঁ আপোনালোকৰ মাজত আহিলেও বেছি দীঘলীয়া নকৰোঁ যথেষ্টখিনি শিল্পী আছে গায়কো আহি উপস্থিত হৈছে এটা গান যদি মেলে সকলো খুৰীহঁত দাদাহঁতে নাচব লাগিব দেই আৰু আপোনালোকৰ যদি ল'ৰা ছোৱালী ভাল মানুহ কৰিব বিচাৰে তেতিয়াহ'লে হাতত মোবাইল বেছিকৈ নহ'লে খুৰীহঁত দাদাহঁত কিতাপ তুলি দিব লাগিব তেতিয়াহে তাৰমানে হ'ব পাৰিব হয়নে নহয় বাৰু এই আগবিলাক চলি আহিছে বাহঁতলৈ ফুল মুখা জন্ম পাইছে মোবাইলটো লৈ পেলাই আগলৈকে মচি আহি ভয় ভিত একো নকৰে আমি আগতে মাষ্টৰ আগতে যিদৰে পঢ়াইছিল চাপ দেখা পালি আমি চাইকেলতে নামছিলোঁ আজিকালি চাপ দেখা পালিহে চাৰ্কত গৈছিলে এতিয়াহে ক'ব ভয় নকৰে তাৰমানে আমি আগতে এফালে আঠিয়া কল আৰু চকলা ভাত খায়ো স্কুলত গৈছিলোঁ আজিকালি ছোৱালী কেৱল পিজে বাগেৰা ম'ম' চাউ লাগে নহ'লে স্কুলত নাযায় কেইদিন কি হ'ল জানে নাযায় তোমালোকে পঢ়িবও লাগিব পঢ়িলেহে তাৰমানে হ'ব পাৰিবি তোমালোকে পঢ়ি পেলাই ভাল মানুহ হওঁ ভাল ৰিজাল্ট কৰ তেতিয়াহ'লে দাদাহঁতে আৰু ডাঙৰ ডাঙৰ অনুষ্ঠান পাতব তেতিয়াহ'লে আমাতকৈও ডাঙৰ মানুহ তোমালোকক সম্বৰ্ধনা দিব লাগে মাতব হয়নে নহয় বাৰু সেইকাৰণে পঢ়িব লাগিব অনুষ্ঠান বুলি আগবাঢ়ি আহিলেও নহয় আহিবও লাগিব হয়নে ইফালে খুৰীহঁত দাদাহঁত বেয়া পাইছে নেকি বাৰু এইফালে কোৱাই লিঙি জানাত লাগি থকা নিচিনা তোমালোকে আমাৰ বুন্দিয়ে এটা গান গাব গাব আপুনি নাই বাৰু সম্পত্তি মন তল
হেইয়া হেইয়া হেই অ ছাগলীয়া বোলা ডিমাৰ ভুল অ নাপাৰাও নহয় কমেডি কৰি কি গানবিলাক বাঢ়ি গৈছে চাচোন বাৰু আগৰ বিহু আছে নেকি বাৰু আগৰ বিহুটো নাই হয়তো বিশ্বই বিহু আমাৰ গিনিজ বুকত নামো কৈছিল আগৰ বিহু নাই সেই আগৰ বিহুকে দাদাহঁতে জীয়াই ৰাখিব চেষ্টা কৰিছিল মঞ্চত হওক বেলেগত হওক আগতে কি বঢ়িয়া বিহুবিলাক গাইছিল আজি কমেডি কৰি পেলাই কি গান কৈছিল চাচোন বাৰু ছাগলীয়া বোলা ডিমাৰ ভুল নাপাৰাও নহয় আগতে বঢ়িয়াকৈ নাচনীবিলাক যাই আছিলে ইংলিছ লৈ পেলাই অ গেইছোঁ দাদা তাৰপিছত ধুনীয়াবিলাকে বঢ়িয়াকৈ ফটোৰ ওপৰত এইডাল লৈ পেলাই দেৰিকে আইভি দেৰিকে আইভি তাৰপিছত নাচনীটি বঢ়িয়াকৈ যাই আছে গেইছোঁ দাদা তাৰপিছত অলপমান থুই পেলাই আঙুলিটো ধুই পেলাই হেইয়া হেইয়া হেই তাৰপিছত ইফালে এনেকৈ বজাব ধম্পতি মণ্ডলৰ তলত পতি মণ্ডল ধম্পতি মণ্ডলৰ তলত পতি মণ্ডল ধম্পতি